নমস্কাৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে ষ্টাডি এণ্ড লাৰ্ণ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিম আপোনালোকে হয়তো থাম্বনেল দেখি গম পাইছে আজি আমি আলোচনা কৰিম ৰাম মন্দিৰৰ ওপৰত আমি যুগতাই ওলোৱা কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ যিবিলাক কোৱেশ্চন এনসাৰ আপোনালোকৰ আগন্তুক দিনত আহিব লগা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা যেনে সাব ইন্সপেক্টৰ ABUB ADRE APRO আদি পৰীক্ষাত নিশ্চয় সহায় হ'ব আমি ইয়াতে যুগতাই আইছো অতি গুৰুত্বপূৰ্ণ কিছুমান কোৱেশ্চন এনসাৰ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব আপোনালোকে যদি স্কিপ কৰে তেনে গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ আপোনালোকৰ ৰৈ যোৱাৰ সম্ভাৱনা থাকিব পাৰে তেন্তে পলম নকৰি আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰো আহক আজিৰ আমাৰ প্ৰথম কোৱেশ্চন অযোধ্যা ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া অযোধ্যা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ উত্তৰ প্ৰদেশ অযোধ্যা ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চন When was the foundation stone for the Ram Mandir laid? ৰাম মন্দিৰৰ আধাৰশিলা কেতিয়া স্থাপন কৰা হৈছিল আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি 2020 2020 চনৰ 5 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে এখন ফলক উন্মোচন কৰাৰ লগতে স্মৃতি চাৰণ ডাক টিকটসমূহ মুকলি কৰে নেক্সট কোৱেশ্চন What is the name of the trust behind the construction of Ram Mandir? ৰাম মন্দিৰ নিৰ্মাণৰ আঁৰৰ ট্ৰাষ্টৰ নাম কি আছিল আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি ৰামা জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট ৰাম মন্দিৰ নিৰ্মাণৰ আঁৰৰ ট্ৰাষ্টৰ নাম আছিল ৰামা জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্চন Which year did Supreme Court of India give the verdict on the Ayodhya dispute? কোন বছৰত ভাৰতৰ উচ্চতম ন্যায়ালয় অযোধ্যা বিবাদৰ ৰায় দিছিল খুবেই এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি 2019 অৰ্থাৎ 2019 চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে অযোধ্যা বিবাদৰ ৰায় প্ৰদান কৰিছিল এইখিনিতে মনত ৰাখিবলগীয়া কথা উচ্চতম ন্যায়ালয়ৰ 5জনীয়া বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে 2019 চনৰ 9 নৱেম্বৰত এই ৰায় ঘোষণা কৰে ফটোত উল্লেখ কৰা এই 5জনীয়া বিচাৰপীঠে এই ৰায় ঘোষণা কৰিছিল আৰু সেই সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল অৰ্থাৎ CJI আছিল অসমৰ ডক্টৰ ৰঞ্জন গগৈ নেক্সট কোৱেশ্চন Which architectural style of Ayodhya Ram Mandir? অযোধ্যা ৰাম মন্দিৰৰ কোনটো স্থাপত্য শৈলী আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন ডি নাগাৰা অযোধ্যা ৰাম মন্দিৰ নাগাৰা স্থাপত্য শৈলীত নিৰ্মাণ কৰা হৈছে ভাৰতবৰ্ষৰ এনে বহুকেইটা মঠ মন্দিৰ আছে যিকেইটা মঠ মন্দিৰ নাগাৰা শৈলীত নিৰ্মাণ কৰা হৈছে নেক্সট কোৱেশ্চন What is the name of the holy river flowing near Ayodhya? অযোধ্যাৰ ওচৰেদি বৈ যোৱা পবিত্ৰ নদীখনৰ নাম কি আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি সৰায়ু অযোধ্যা ওচৰেদি পাৰ হৈ যোৱা পবিত্ৰ নদীখনৰ নাম হ'ল সৰায়ু নেক্সট কোৱেশ্চন Who was the Prime Minister of India during the Babri Masjid demolition in 1992? 1992 চনত বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ নৰসিম্হা ৰাও এজন হৈছে সেই সময়ৰ প্ৰধানমন্ত্ৰী নৰসিম্হা ৰাও নেক্সট কোৱেশ্চন What is the estimate cost of Ayodhya Ram Mandir's construction? অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণৰ আনুমানিক খৰচ কিমান আছিল আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি 1800 crores অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণৰ আনুমানিক খৰচ আছিল প্ৰায় 1800 কোটি টকা নেক্সট কোৱেশ্চন How many acres of land does the Ram Mandir complex encompass? ৰাম মন্দিৰ কমপ্লেক্সত কিমান একৰ মাটি সামৰি লৈছে আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন ডি 70 acres ৰাম মন্দিৰ কমপ্লেক্সত প্ৰায় 70 একৰ মাটিৰে সামৰি লোৱা হৈছে নেক্সট কোৱেশ্চন Who laid the foundation stone of Ayodhya Ram Mandir? অযোধ্যা ৰাম মন্দিৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল আমি আগৰ কোৱেশ্চন ইয়াৰ বিষয়ে বিশদভাৱে জানি আহিছোঁ আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ নৰেন্দ্ৰ মোদী 2020 চনত নৰেন্দ্ৰ মোদীয়ে অযোধ্যা ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল নেক্সট কোৱেশ্চন
What material was used for the construction of the Ayodhya Ram Mandir? অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কি সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল? আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি sandstone অৰ্থাৎ অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণৰ বাবে শিলাখণ্ডৰ ব্যৱহাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন হোৱাট ইজ দি হাইট অফ অযোধ্যা টেম্পল? অযোধ্যা ৰাম মন্দিৰৰ উচ্চতা কিমান আছিল? আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি 161 ফিট। অযোধ্যাত স্থিত ৰাম মন্দিৰৰ উচ্চতা আছিল প্ৰায় 161 ফুট। এইখিনিতে আমি জানি ল'ব লাগিব এই মন্দিৰৰ দৈৰ্ঘ্য আছিল 360 ফুট, বহল আছিল 235 ফুট আৰু উচ্চতা আছিল প্ৰায় 161 ফুট। নেক্সট কুৱেশ্যন হাউ মেনি পিলাৰ্ছ আৰ দেয়াৰ অন ইচ ফ্ল'ৰ অফ দি টেম্পল? মন্দিৰৰ প্ৰতিটো মহলাত কিমান স্তম্ভ আছে? আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি 392 অৰ্থাৎ ৰাম মন্দিৰৰ প্ৰতিটো মহলাত 392টাকৈ স্তম্ভ আছে। ধন্যবাদ। ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল। আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।